নমস্কাৰ বন্ধু-বান্ধৱীসকল, নন্দিতাৰ ঘটনাটো সমগ্ৰ অসম কঁপাই যোৱাৰ পিছতো ৰিণ্টু কালপিশাচৰ ঘৰৰ মানুহে কিন্তু একো মাত নামাতিলে। নৰপিশাচৰ ঘৰৰ মানুহে কি ভাবিছে ক'ব নোৱাৰোঁ, কিন্তু আমি সমগ্ৰ অসমবাসীয়ে এই কালপিশাচৰ ফাঁচি হোৱাটো বিচাৰোঁ। লগতে মই সমগ্ৰ অসমবাসীলৈ এটাই অনুৰোধ, যেতিয়ালৈকে এই নৰপিশাচৰ ফাঁচি নহয় তেতিয়ালৈকে কোনেও যাতে নন্দিতাক পাহৰি নাযায়। এই চেনেলটোৰ পৰা মই সকলোকে হাতযোৰ কৰি অনুৰোধ জনালোঁ। এই ঘটনাটো যদি বাহিৰা দেশত হ'ল হয়, বিশেষকৈ যোৱা কেইদিনমানৰ ঘটনা, হায়দৰাবাদত এজনী ছোৱালীক 4জন নৰপিশাচে জ্বলাই হত্যা কৰিছিল আৰু তাৰ পিছতে 4-5 দিনৰ ভিতৰতে সেই 4জনক গুলীয়াই হত্যা কৰা হৈছিল। বন্ধুসকল, মোৰ অসম চৰকাৰলৈ এটাই অনুৰোধ, যাতে এনেকুৱা নৰপিশাচক বলৎকাৰ কৰা, হত্যা কৰা এনেকুৱা নৰপিশাচক যাতে 3 বা 4 দিনৰ ভিতৰতে মৃত্যুদণ্ড দিয়া হয়। আৰু যদি আপুনিও মোৰ লগত একমত আছে তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো এটা লাইক কৰক। জয় আই অসম।